ঠাণ্ডাৰ দিনত আপোনাৰো যদি ভৰি ফাটি এনেদৰে লেতেৰা জমা হয় ঘৰতে এই পদ্ধতিটো কৰি চাব পাৰে। এয়া পাত্ৰ এটাত গৰম পানী লৈ তাত 3 চামুচমান নিমখ, খোৱা ছ'ডা এচামুচ আৰু লগত দিছোঁ এপেকেট চেম্পু আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এনেদৰে 15-20 মিনিটমান টাইম ৰাখি থৈ দিব ভৰিখন, তেতিয়া লেতেৰাখিনি ঢিলা হোৱাৰ লগতে বডিটোৰো কিবা এটা ৰিলিফ ফিল হয়। এয়া লৈছোঁ কফি পাউডাৰ, হালধি গুড়ি, নেমু টেঙা আৰু কলগেট। এয়া নেমু টেঙা টুকুৰাত গোটেইখিনি ভালদৰে মিক্স কৰি ভালদৰে ভৰিখন ঘঁহি দিছোঁ। তেতিয়া কি হয়, এই যে কৈছিলোঁ মই ভৰিখন তিয়াই থ'লে লেতেৰাখিনি ঢিলা হয়, চাফা কৰিবলৈ বহুত সহজ হৈছে। দুয়োখন ভৰিতে ভালদৰে ঘঁহিছোঁ। আমি মুখখনৰ ওপৰত বেছি গুৰুত্ব দিওঁ ন, ভৰি হাত এইবোৰ থাকিয়ে যায়, যাৰ কাৰণে এনেকুৱা কেতিয়াবা গতি হৈ যায়, ইমান লেতেৰা হৈ যায়। আৰু এয়া গেৰুহাবিলাকো ধুনীয়াকৈ ঘঁহি দিছোঁ কলগেট আৰু চাবোন লৈ কেনে। আৰু এই নখবিলাকৰ মাজতো যে কিবা মানে মলি জমা হৈ যায় ন, এইবোৰ এতিয়া তিয়াই থৈ দিছোঁ যে ঢিলা হৈ গৈছে, চাফা কৰিবলৈ ইমান সহজ হৈছে। আৰু সৰু সৰু নোমবিলাক মই এই ৰেজৰ পাতেৰে ধুনীয়াকৈ মানে গুচাই দিছোঁ। আৰু এয়া চাওক, অকণমানো মলি নাই, ইমান ধুনীয়া চিকচিকীয়া হৈ গৈছে। বাৰু আজিলৈ আহিছোঁ, বাই।